সকলোকে নমস্কাৰ থ্যাংক ইউ মোৰ চেনেলটোত আপোনালোকে মোৰ লগত থকাৰ বাবে কমেন্ট লাইক সাবস্ক্ৰিপশ্যন আৰু ফিডবেকৰ কাৰণে থ্যাংক ইউ আজি এটা ভিডিঅ' লৈ আহিছোঁ মই ভিডিঅ'টো পাৰপাছ হৈছে আমাৰ ইনফৰমেশ্যনবিলাক মিছইউজ হোৱাৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ কিছুমান চিম্পল ৱেইজ যোনখিনি মই আপোনালোকক শ্বেয়াৰ কৰিম আৰু প্ৰথম কথা আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যোনখিনি মানুহ অলৰেডি যাৰ ইনফৰমেশ্যনখিনি মিছইউজ হৈছে বা যোনে ইমান নেজানে ডাটা প্ৰিভেচি বা আপোনাৰ ইনফৰমেশ্যন কোনোবাই চুৰ কৰি ব্যৱহাৰ কৰিব কাৰণে স্পেচিয়েলি দ্য অল্ডাৰ জেনেৰেশ্যন তাৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব আৰু আমাৰ নিজৰ কাৰণেও এইখিনি জনাটো দৰকাৰ বিকজ উই আৰ ইন এটা ইনফৰমেশ্যন এজত আছোঁ আমি চ' আগবাঢ়িছোঁ প্ৰথম কথা আমি মিছইউজটো কি হয় আমি প্ৰত্যেকজন মানুহ ইউনিক হয় আমাৰ নিচিনা আৰু কোনো বেলেগ নাই আপুনি 8 বিলিয়ন যোনটো পপুলেশ্যন হয় পৃথিৱীৰ 800 কোটি তাৰ ভিতৰত সকলো মানুহ ইউনিক হয় চ' এই ইউনিক হোৱাৰ কাৰণে এজন মানুহ হিচাপে আমাৰ কিছুমান অধিকাৰ আছে গতিকে আমাৰ সেই ইউনিক ইনফৰমেশ্যনটো লৈ কোনোবাই বেলেগে যদি আমাৰ হৈ পিনে অধিকাৰটো ইউজ কৰি থাকে সেইটো মিছইউজ হয় মিছইউজটো আমি তেনেকৈ আমি ক'ব পাৰোঁ চ' ইয়াত এটা টাৰ্মৰ বিষয়ে কোৱাটো খুব দৰকাৰ যোনটো বিষয়ে এই ভিডিঅ'টো বনাইছোঁ এইটো হৈছে PII পাৰ্চনেলি আইডেণ্টিফাইবল ইনফৰমেশ্যন মানে আপোনাক চিনাক্ত কৰিব পৰা যোনখিনি ইনফৰমেশ্যন সেইখিনিক PII বুলি কয় যেনেকৈ আধাৰ কাৰ্ড আপোনাৰ ড্ৰাইভিং লাইচেন্সৰ কপি বা আপোনাৰ লগত থকা যোনখিনি ইনফৰমেশ্যন যোনখিনি অকল আপোনাৰ আছে বেলেগৰ ওচৰত নাই চ' সেইখিনিৰ পৰাই কথা পাতিম আৰু সেইখিনি কেনেকৈ মিছইউজ হয় তাৰ মই কেইটামান আপোনাক এক্সাম্পল দিছোঁ এটা হৈছে KYC ন' ইয়ৰ কাষ্টমাৰ বেংকত একাউণ্ট খুলিবলৈ বা চিম কাৰ্ড ল'বলৈ গ্ৰাহকক জানিবলৈ কিছুমান ডকুমেণ্টেশ্যন কৰে টেলিকম কোম্পানী বা বেংকে সেইটো KYC বুলি কয় চ' আপোনাৰ ইনফৰমেশ্যনখিনি পালে বহুতে আপোনাৰ নামত চিম উলিয়াব পাৰে চিম আপোনাৰ চিম মহাৰাষ্ট্ৰ কেৰেলা জম্মু কাশ্মীৰত ইউজ হৈ থাকিব পাৰে আৰু আপুনি গমেই নাপাব আৰু আপোনাৰ চিমখন যদি ক্ৰিমিনেল কামত ইউজ কৰা হয় বা এণ্টি ছ'চিয়েল কামত তাৰ কনচিকুৱেঞ্চ কি আপোনালোকে নিউজত গমেই পাই আছে কিমান ফেক চিমৰ নিউজ গম পাই আছে আপোনালোকে ছেকেণ্ডলি মাৰ্কেটিঙত আপোনাৰ ইনফৰমেশ্যন ইউজ হ'ব পাৰে আপোনাৰ ইনফৰমেশ্যন কাৰোবাক দিব যে এই মানুহজন এইটো বস্তু ইণ্টাৰেষ্টেড হয় আপুনি গম নোপোৱাকৈ আপোনাক মাৰ্কেটিঙৰ কল আহি থাকে যোনবিলাক আহি আছে বাজাজ ফাইনেন্সৰ হওক বা যোনখিনি আমি অসমত পাই থাকোঁ কেতিয়াবা ভাবিছেনে আমাৰ নামৰ সৈতে কেনেকৈ জানে যে এই পাৰ্টিকুলাৰ ফোন নম্বৰটো এখেতৰে নাম আছে ছেকেণ্ডলি আপোনাৰ যোনটো থাৰ্ডলি আপোনাৰ ফাইনেন্সিয়েল যোনটো ষ্ট্ৰাকচাৰ হয় ফেব্ৰিক হয় সেইটো অল্টাৰ কৰিব পাৰে আপোনাৰ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ইনফৰমেশ্যন মানে লৈ পিনাই ফ'ৰ্থলি কি হয় আপোনাক ফচাব পাৰে বহুত কি হয় ক্ৰিমিনেলছে কি কৰে পুলিচক কাৰোবাৰ নাম কৈ দিয়ে অলপ যদি সেই মানুহজনৰ বিষয়ে জানে তেখেতৰ ঘৰ ক'ত বা নামটো কি চ' পুলিচক কৈ দিব যে এখেতো ইনভলভ আছে জাষ্ট এটা টাইম এটা পাবৰ কাৰণে বা পুলিচক ডেভিয়েট কৰিবৰ কাৰণে পুলিচে সেই ইনফৰমেশ্যনটো যদি অলপ একুৰেট পায় আপুনি সেই তেখেতৰ পুলিচৰ মানে যোন ৰেডাৰত আপোনালোকো আহি যাব আৰু তাৰ কনচিকুৱেঞ্চটো আপোনালোকে জানেই ছেকেণ্ডলি মেডিকেল ইঞ্চুৰেঞ্চ আপোনাৰ ডাটা লৈ বহুতে মেডিকেল ক্লেইম কৰি থাকিব পাৰে বস্তু কিনিব পাৰে ৰিচেণ্টলি কালি নে পৰহি যোৰহাটৰ এটা শুনিছোঁ NGC এমপ্লয়ী কেইজনমান ফচিছে CBI ধৰিছে চ' সেইটো এটা এক্সাম্পল আমি ৰিচেণ্ট এটা এক্সাম্পল হয় আছাম ট্ৰিবিউনত নিউজটো আহিছিলে আৰু তাৰপিছত আৰু এটা বহুত ইম্পৰ্টেণ্ট সেইটো হৈছে লোকক কনভিন্স কৰা আপোনাৰ বিষয়ে কৈ লোকক কনভিন্স কৰা মুনাফা এইটো আদায় কৰা মানে আপোনাৰ বিষয়ে জানে আমুকক চিনি পাওঁ মোৰ খুব বাল্যকালৰ বন্ধু হয় বা মোৰ লগত খুব ভাল এনেকৈ বুলি কৈ বেলেগৰ পৰা সুবিধাটো লৈ থাকিব আৰু আপুনি গমেই নাপাব মানে মিউচুৱেল ফ্ৰেণ্ডৰ পৰা এইটো কৰা যায় নৰ্মেলি বা আপোনাৰ এজন খুব ডাঙৰ মানুহ লগত চিনাকি আছে আপোনাৰ কণ্টেক্স লৈ সুবিধাটো লোৱা আৰু কিছুমান এভিনিউজ আছে যোনবিলাকৰ বিষয়ে আমি এতিয়াও নেজানো কাৰণ এইটো এটা ইভলভিং স্কেম হয় যিমান ডাটা মিছইউজৰ হয় চ' এতিয়া কৰা কি যায় মই ইমানখিনি কথা ক'লোঁ চবৰে ভয় লাগিছে ন মোৰো ভয় লাগিছিলে যে আমাৰ ডাটা কোনোবাই ইউজ কৰিছে নেকি এইটো বহুত ডাঙৰ কথা ইয়াত এটা কাৰণ আমাৰ যোনটো এংজাইটি হৈছে এতিয়া তাৰ কাৰণে আমি কিছুমান কৰ্ম কৰিব লাগিব কাৰণ এটা কথা আছে একশ্যন ইজ এন এণ্টিড'ট ফৰ এংজাইটি চ' কি কৰ্ম কৰা যায় প্ৰথমটো হৈছে এই এনেকুৱা যোনখিনি বেয়া মানুহ যোনে আপোনাৰ ইনফৰমেশ্যনখিনি ইউজ কৰে আমি সেইখিনি বেড পাৰ্চন বুলি কওঁ বেয়া মানুহ
তেওঁলোকৰ কাৰণে আপোনাৰ ডাটাটো লোৱা অলপ ডিফিকাল্ট কৰিব লাগে, তেওঁলোকে সহজে আপোনাৰ ডাটা নাপায়। ঠিক আছে, আমি সেইখিনি বিষয়ে ভিডিঅ'টোত পাতিম। ইয়াৰ আগতে আৰু এটা কথা, ছিংগল এটা ইনফৰ্মেশ্যন ইমানটা তেওঁলোকৰ কাৰণে বেনিফিচিয়েল নহয়। যোনে এই বেড পাৰ্চন যাক ক'লোঁ, আপোনাৰ অকল নামটো, কিন্তু আপোনাৰ নামৰ লগত আপোনাৰ ঠিকনা, আপোনাৰ ফোন নম্বৰ, আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নম্বৰ, এইখিনি যেতিয়া কম্বিনেশ্যন হৈ এটা ডাটা পেকেজ হয়, সেইটো বহুত ডেঞ্জাৰাছ হয় আৰু সেইটো বহুত হেভিলি মিছইউজ হ'ব পাৰে। চ' মিছইউজ কেনেকৈ হয় এইখিনি ক'লোঁ, বাট এতিয়া আমি একশ্যনছখিনি কথা কওঁ। কিছুমান পেছিভ ষ্টেপছ, মানে আমি ইমান এক্টিভলি নকৰিলেও আমি ইমান কিছুমান সচেতন হোৱা, যোনখিনি আমি কৰিলে এই বেড পাৰ্চনখিনিৰ কাৰণে ডিফিকাল্ট হ'ব। আমাৰ দৈনন্দিন জীৱনত আমি এইখিনি কাম কৰিব পাৰোঁ। সেইটো হৈছে আমাৰ ইনফৰ্মেশ্যনখিনি অ'পেনলি ফ্ৰীলি লোকক দিয়াটো। এনে কিছুমান মানুহে কয় নুসুধা প্ৰশ্নৰ উত্তৰ দি ভাল পায়, বহুত মানুহ আছে ছ'চাইটিত, সেইটো কৰিব নালাগে। আৰু আমাৰ ছ'চিয়েল মিডিয়া পাৰ্চনেলিটি বা ইনফ্লুৱেঞ্চাৰ, আজিকালিতো ইনফ্লুৱেঞ্চাৰ ইমান আছে, তেওঁলোকে নিজৰ ইনফৰ্মেশ্যন ইমান অ'পেনলি দিয়ে, বাট তেওঁলোকো অলপ কেয়াৰফুল হোৱাটো দৰকাৰ, লগতে আমিও কেয়াৰফুল হোৱাটো দৰকাৰ। তাৰপিছত যোনটো গ্ৰে এৰিয়া, যোনটো PII বুলি ক'লোঁ, আপোনাক চিনাক্ত কৰা ইনফৰ্মেশ্যনৰ উপৰিও কিছুমান ইনফৰ্মেশ্যন আছে যোনখিনি ধৰক একজেক্টলি PIIত নপৰে, কিন্তু পৰিবও পাৰে। এতিয়া ধৰক অসম বুলি কৈছোঁ, মোৰ ঘৰ অসমত। এতিয়া গোটেই পৃথিৱীৰ ভিউ পইণ্টটোৰ পৰা চাবলৈ গ'লে অসমত বহুত মানুহ আছে, ঠিক আছে। অসমত ইমানখিনি মানুহ আছে, আপুনি অসম বুলি ক'লে খালি বস্তুটো সৰু হৈ যায়, তেওঁলোকৰ কাৰণে কিবা এটা মানে পিন পইণ্ট কৰিবলৈ কাৰণে ইজি হৈ যায়। চ' তেনেকুৱা ইনফৰ্মেশ্যনো নকওঁ। আপুনি অসমৰ মানুহকে অসমত আছোঁ বুলি ক'লে একো নাই, বাট আৰ্জেণ্টিনা মানুহ এজন বা আলাস্কা বা কোনোবা একদম মানে কাজাকিস্তান বা এজন তেনেকুৱা নিচিনা দেশৰ মানুহক যদি অসম বুলি কয়, এইটো এটা বহুত নেৰ'ড ডাউন ইনফৰ্মেশ্যন হৈ যায়। চ' সেইটো শ্বেয়াৰ কৰিব নালাগে। বিশেষকৈ ছ'চিয়েল মিডিয়াত আমি ফৰেনৰ মানুহ বহুত লগ পাওঁ, আৰু এইবিলাক নিউজত গমেই পাই আছে কিমান ফ্ৰড চলি আছে। আৰু এটা কাম কৰিব পাৰোঁ, আমি প্ৰশ্ন সুধিব পাৰোঁ। কোনোবাই যদি আমাক কিবা সোধে, আমি সুধিব পাৰোঁ যে আপোনাক এই ইনফৰ্মেশ্যনটো কিয় লাগে। আৰু যিকোনো এটা উত্তৰ দিয়াৰ আগত আমি 5 to 10 ছেকেণ্ড ভাবিব লাগে। মই যদি আপোনাক সোধোঁ, তই ক'ত জন্ম হৈছিলি, বা সেইটো বাৰু লগৰ মাজত হৈ গ'ল, বা নৰ্মেলি আমি ডে টু ডে যোনখিনি মানুহক লগ পাওঁ, ইমান ইজিলি ইনফৰ্মেশ্যন দিব নালাগে, ঠিক আছে। মানে ইনফৰ্মেশ্যন দিলে এটলিষ্ট ভাবিব যে ইনফৰ্মেশ্যন দিওঁ নে নিদিওঁ মই, বা সুধিব ইনফৰ্মেশ্যনটো কিয় লাগে আপোনাক। এইটো এটা ষ্টেপ। আৰু এটা ষ্টেপ হয় আমি যোনটো মই অসমত বৰ্তমান দেখি আছোঁ, এইটো হৈছে প্ৰিণ্ট আউট। বহুতে চৰকাৰী কামৰ কাৰণে বা এক্সামিনেশ্যনৰ কাৰণে প্ৰিণ্ট আউট লয়। প্ৰিণ্ট আউটত কি হয়, আপোনাৰ ইনফৰ্মেশ্যন বহুত থাকে, আপোনাৰ ফাদাৰ্ছ নেম, আপোনাৰ নাম, ফোন নম্বৰ, এড্ৰেছ, বহুত কিবা ইনফৰ্মেশ্যন থাকে। কেতিয়াবা কি হয়, প্ৰিণ্ট আউটটো ব্লাৰ আহিলে বা চাইজটো খেলি মেলি হ'লে আমি প্ৰিণ্ট আউট কৰি, নহয় দাদা আৰু এটা প্ৰিণ্ট আউট দিয়ক, যোনটো কমাৰ্চিয়েল আউটলেটত ফটোকপি হওক বা জেৰক্স হওক। আপুনি সেই অ'নাৰজনক, যোনখন সেই দোকানৰ মালিক, তেখেতক ক'ব যে আপুনি এই বস্তুখিনি মিছইউজ নকৰিব। তেখেত ক'লে তেখেত এলাৰ্ট হৈ যাব। আৰু আজিকালি প্ৰিণ্ট আউটৰ কাৰণে কি হয়, হোৱাটছএপত দিব কয় ডকুমেণ্টটো, তেখেতে এটা নাম্বাৰ ডিছপ্লে কৰি থয়, এইটোত হোৱাটছএপ কৰি দিয়ক, ইয়াৰ পৰা মই প্ৰিণ্ট আউট লৈ লওঁ। চ' আপোনাৰ হোৱাটছএপত তেখেতে আপোনাৰ ইনফৰ্মেশ্যনটো পালে, আপোনাৰ যোনটো PII, আপোনাৰ আধাৰ কাৰ্ডখন দিলে প্ৰিণ্ট আউটৰ কাৰণে, আধাৰ কাৰ্ডখন তেখেতৰ তাত থাকি গ'ল। সেই আধাৰ কাৰ্ডখনৰ বেচিছত আপোনাৰ কোনোবাই চিম উলিয়াব পাৰে। চ' এইকেইটা পেছিভ ষ্টেপছ, এইকেইটা দৈনন্দিন জীৱনত আপুনি এইকেইটা ইউজ কৰিব পাৰে, বাট কেইটামান এক্টিভ ষ্টেপছ আছে যোনকে কাৰণে আপুনি সময় উলিয়াই কৰিব লাগিব। সেই এক্টিভ ষ্টেপছকেইটা কি হয়, আপুনি ছফ্টৱেৰটো আপডেট কৰক। আপুনি ফোন ইউজ কৰে, লেপটপ ইউজ কৰে, তাৰ যদি ছফ্টৱেৰ থাকে, ছফ্টৱেৰখিনি আপডেট কৰক। আপোনাৰ লগতে আপোনাৰ ঘৰৰ মানুহখিনি আপডেট কৰক। স্পেচিয়েলি আপোনাৰ গ্ৰেণ্ড পেৰেণ্টছ বা আপোনাৰ মা দেউতা, তেওঁলোকক আপডেট কৰক, যোনে ইমান মোবাইলৰ কথা নাজানে। ছফ্টৱেৰ আপডেট হ'লে কি হয়, এনেকুৱা ইনফৰ্মেশ্যন চুৰ কৰা যোনবিলাক মানে ভাইৰাছ থাকে বা মেলৱেৰ থাকে, সেইবিলাকৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে ছফ্টৱেৰবিলাক আপডেট হৈ থাকে। গতিকে আমি নিজে ছফ্টৱেৰটো আপডেট কৰাটো বহুত দৰকাৰ, ৰিচেণ্ট ছফ্টৱেৰলৈ। তাৰপিছত এবাৰ ৰিষ্টাৰ্ট কৰিব লাগে ফোন, লেপটপ ৰিষ্টাৰ্ট কৰা হয়। ফোনবিলাক আমি কি হয়, বহুতে ৰিষ্টাৰ্ট নকৰেই। আপুনি এতিয়া নিজকে যদি সোধে কেতিয়া ৰিষ্টাৰ্ট কৰিছিলে, প্ৰব্লেম নোহোৱালৈকে কোনো ৰিষ্টাৰ্ট নকৰে। বহুতে মাহ ধৰি, 6 মাহ 7 মাহ ধৰি ৰিষ্টাৰ্ট নকৰা মানুহো আছে। সপ্তাহত এবাৰ ৰিষ্টাৰ্ট কৰিব।
নিজৰ হিষ্ট্ৰী ব্ৰাউজিং হিষ্ট্ৰীবিলাক সদায় ডিলিট কৰিব আৰু পাছৱৰ্ডটো ইউনিক হোৱাটো বহুত দৰকাৰ এতিয়া মই এক্সাম্পল আমাৰ প্ৰধানমন্ত্ৰীৰ ভাগৰ নৰেন্দ্ৰ মোদী আৰু তেখেতে জন্ম 1950 বহুতে এনেকুৱা দি দিয়ে narendra@1950 এইটো কমন হয় মেক্সিমামে পাছৱৰ্ড তেনেকুৱা থাকে আৰু সেইটো কি হয় এনেকুৱা বেড পাৰ্চন আপোনাৰ ইনফৰমেশ্যন উলিয়াবৰ কাৰণে ইজি হয় এই পাছৱৰ্ড গেছ কৰিবৰ কাৰণে আৰু এটা কথা আপোনাৰ যোনখিনি মোবাইলত আপোনাৰ ফাইলছ আছে গেলেৰী আছে নোটছ আছে তাৰ এক্সেছটো নিদিব কিছুমান এপছ আমি ইনষ্টল কৰোঁ এপছে ক'ত এক্সেছ পাই আছে এইটো চোৱাটো দৰকাৰ এইটো গুগলতে আপোনালোকে ইউটিউবত বা গুগলত ভিডিঅ' পাই যাব কেনেকৈ চাব পাৰে এক্সেছটো যোনখিনি বহুত ইম্পৰ্টেণ্ট হয় সেইখিনিকহে এক্সেছ দিব আপুনি হোৱাটছএপত ফুল এক্সেছ দি নাথাকিব অনলি চিলেক্টেড কৰিব যেতিয়া আপুনি হোৱাটছএপত কিবা এটা আপলোড কৰিব লাগে আপুনি নিজে চিলেক্ট কৰি পাৰ্টিকুলাৰ সেই ফটোটো এক্সেছ দি পিনে সেইটো আপলোড কৰিব ফুল এক্সেছ দিব নালাগে আৰু এটা ইম্পৰ্টেণ্ট হৈছে পুৰণা ইমেইল আৰু পুৰণা ছ'চিয়েল মিডিয়া প্ৰফাইলবিলাক ডিএক্টিভেট কৰিব আপুনি যদি ইউজ নাই কৰা বহুতৰ মাল্টিপুল ফেচবুক একাউণ্ট থাকে বহুতে কয় এইটো একাউণ্ট মই ইউজ নাই কৰা বা ইনষ্টাগ্ৰামত বহুত একাউণ্ট থাকে এইটো একাউণ্ট মই ইউজ নকৰোঁ আজিকালি নকৰে যদি ইউ শ্বুড গ' এণ্ড ডিএক্টিভেট ইট যিমানে মাল্টিপুল একাউণ্ট থাকে ন মানে এনেকুৱা বেড পাৰ্চনৰ কাৰণে ইজি হয় আপোনাৰ বিষয়ে ইনফৰমেশ্যন উলিয়াবৰ কাৰণে চ' এইকেইটা কথাই ক'ব লাগিছিলে আৰু ইয়াত টাৰ্গেট কি হয় ন এই বেড পাৰ্চনৰ কাৰণে যোনবিলাক নাইভ আৰু ইন'চেণ্ট মানে সাধাৰণ সৰল যোনখিনি মানুহ যোনখিনি নেজানে ইমান এইবিলাক কথা কোনোবাই কিবা সুধিলে কৈ দিয়ে কথাখিনি তেনেকুৱা মানুহখিনি টাৰ্গেট হয় ছেকেণ্ড হৈছে অকলশৰীয়া মানুহ ছ'চিয়েল মিডিয়া চাই থাকে কোনোবাই কিবা এটা হাই বুলি দিলে এটা এক্সাইটমেণ্ট আহি যায় আৰু এটা দীঘলীয়া কথোপকথন হৈ যায় তাত বহুত নিজৰ পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ কৰা যায় আৰু অ'ভাৰ স্মাৰ্ট পিপল মই কৈছিলোঁ ন অলপ দেৰি আগত নুসুধা প্ৰশ্ন উত্তৰ দিয়া মানুহ তেওঁলোক বলি হয় বহুতে নিজৰ বিষয়ে কৈ ভাল পায় ন যোনটো সোধে তাতকৈ ধৰক আপোনাৰ নামটো সোধাৰ লগে লগে আপোনাৰ দেউতাকৰ নাম ঘৰৰ নাম চবৰে নাম কৈ দিয়ে নিজৰ নামটোৰ লগতে আছে তেনেকুৱা মানুহ সেইখিনি টাৰ্গেট হয় আৰু চাকৰিৰ পৰা ৰিটায়াৰ কৰা যোনখিনি মানুহ যোনে ধৰক ছুপাৰ এনুৱেশ্যনৰ পইচাখিনি পাই পিনে বহুত বেংকত বেলেঞ্চ আছে তেনেকুৱা মানুহখিনিও বহুত টাৰ্গেট হয় ইয়াত চ' আপোনালোকে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হয় মই খুব ৰাফলি ভিডিঅ'টো বনাইছোঁ কাৰণ মই ভাবিলোঁ এইটো খুব জনাটো দৰকাৰ আৰু আপোনালোকে নিজেও এইটো সচেতন হ'ব আৰু সেইটো কাৰণে ভিডিঅ'টো বনাইছিলোঁ থেংক ইউ ফৰ ৱাচিং আপোনালোকে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব চেনেলটো মই লাহে লাহে আৰু কিছুমান কণ্টেণ্টত ভিডিঅ' বনাম আৰু প্লিজ কমেণ্ট কৰিব আপোনালোকৰ ফিডবেকটো জনাব আৰু যদি কিবা কণ্টেণ্ট আইডিয়া আছে জনাব মই লাহে লাহে এতিয়া আৰু কণ্টেণ্ট বনাই থাকিম থেংক ইউ ওৱান্স এগেইন ফৰ ৱাচিং দ্য ভিডিঅ' আৰু ক'ৰবাত যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব থেংক ইউ